নমস্কাৰ বন্ধুসকল, আজি আমি শিকিম যে 11 সৈতে দুটা অংক বিশিষ্ট সংখ্যা 10ৰ পৰা 99 আৰু 11 সৈতে তিনিটা অংক বিশিষ্ট সংখ্যা 100ৰ পৰা 999 অৰ্থাৎ 10ৰ পৰা 999 ভিতৰত যিকোনো এটা সংখ্যাৰ সৈতে আমি কেনেদৰে 11 অতি কম সময়ৰ ভিতৰত মিনিমাম 5 ছেকেণ্ড বা 10 ছেকেণ্ডৰ ভিতৰত কোনো ধৰণৰ পূৰণ নকৰাকৈ আমি কেনেদৰে শিকিম। গতিকে আমি প্ৰথমতে 11 নেওতাখন চাম যে আমি 11 নেওতাখন চাব গ'লে আমাৰ কেতিয়াবা কি হয়, আমাৰ বাকী নেওতা মুখস্থ থাকে কিন্তু 11ৰ পিছৰ নেওতাবিলাক আমাৰ ভালদৰে মনত নাথাকে। আমি মনত নাথাকিলেও অতি কম সময়ৰ ভিতৰতে আমি কোনো ধৰণৰ নেওতা মুখস্থ নকৰাকৈ আমি নেওতাখন লিখিম। শ্বৰ্টকাট নিয়মত কেনেকৈ লিখিম চাম আমি জানো যে 11 × 11 11 গুণ কি হয় 121 হয়। অৰ্থাৎ এই 121টা আমি কেনেকৈ ওলাম আমি দেখাই আছো। আমি 11ৰ লগত যি সংখ্যা পূৰণ হৈ থাকে আমি সেই সংখ্যাটোত বেছি গুৰুত্ব দিব লাগিব। এতিয়া এই টেবুলখনত আমাৰ কি আছে, এইটো লাইনত অকল 11 আছে আৰু নেক্সট লাইনটোত কি আছে, নাম্বাৰবিলাক চেঞ্জ হৈ আছে। গতিকে আমি চেঞ্জ হোৱা লাইনটোৰ ওপৰত বেছি গুৰুত্ব দিম আৰু আমি সেই লাইনটোৰ পৰাই নেওতাখন কৰিবলৈ চেষ্টা কৰিম। এতিয়া চাওক, আমি 11 গুণ কৰিবলৈ যাওঁতে আমি কি কৰিম, প্ৰথমতে এই সংখ্যাটোৰ এককত কি আছে, 1 আছে, আমি 1 পাতিম। দ্বিতীয়তে এই দুটাক আমি যোগ কৰিম। যোগ কৰিলে কি হ'ব, 1 + 1 2 হ'ব আৰু এইটো একক দশকৰ ঘৰত কি আছে, 1 আছে, অৰ্থাৎ 11 গুণ 121। ঠিক তেনেদৰে আমি 11 12 গুণ কৰিম। যে এককৰ ঘৰত কি আছে, 2 আছে, আমি 2 পাতি ল'লোঁ। অৰ্থাৎ 1 এই দুটা আমি যোগ কৰি দিলোঁ, 1 2 কিমান হ'ব, 3 হ'ব আৰু দশকৰ ঘৰত কি আছে, 1 আছে, আমি 1 পাতি দিলোঁ। ঠিক তেনেদৰে আমি এইটো চাম, 11 × 13 1ৰ ঘৰত কিমান আছে, 3 আছে, দুটা যোগ কৰি দিম, কিমান হ'ব, 4 হ'ব আৰু এটাৰ ঘৰত কিমান আছে, 1 আছে। ঠিক তেনেদৰে আমি এইটো চাম, 11 × 14 4 5 1। ঠিক তেনেকৈ 11 × 15 একক ঘৰত 5 আছে, আমি 5 পাতি ল'লোঁ, 5 1 কিমান 6 আৰু এইটো হ'ল একক দশকৰ ঘৰত 1 আছে। আমি এইটো চাম এতিয়া 6 7 1। এইটো চাম 11 × 17 7 7 1 8 1। এইটো হ'ব 8 8 1 9 1। এতিয়া এইটোত মন দিম আমি, চাব একক ঘৰত কি আছে, 9 আছে, আমি 9 পাতি ল'লোঁ। দ্বিতীয়তে 1 আৰু 9 যোগ কৰিলে কিমান হ'ব, 10 হ'ব। 10ৰ কি হ'ব, 0 বহিব, 1টো কি থাকিব, বাকী থাকিব। আৰু দশকৰ ঘৰত কি আছে, 1 আছে, 1 1 কিমান হ'ব, 2 হ'ব। ঠিক তেনেকৈ এইটো একক ঘৰত কিমান আছে, 0 আছে, 2 + 0 কিমান হ'ব, 2 হ'ব আৰু দশকৰ ঘৰত কি আছে, 2। ইয়াত এটা যে ইম্পৰ্টেণ্ট কথা, অৰ্থাৎ প্ৰয়োজনীয় কথাটো হ'ল কি, আমি অকল 11ৰে যে 11ৰ পৰা 20লৈকেহে নেওতাখন আমি মুখত ৰাখিব পাৰিম এনেকুৱা নহয়। আমি 11ৰ সৈতে যিকোনো দুটা অংক বিশিষ্ট সংখ্যাকে আমি এনেদৰে পূৰণ কৰি চাব পাৰিম। আমি আৰু কেইটামান উদাহৰণ চাই ল'ম। 11ৰ লগত আমি 35 পূৰণ কৰিম। 11 35 কিমান হ'ব, যে একক ঘৰত 5 আছে, 5 হ'ব, 3 আছে 8 হ'ব, n 3 হ'ব। দ্বিতীয়তে 11 আৰু 82 চাম, 2 হ'ব, 8 2 10ৰ 0 হাতৰ কিমান 1, গতিকে দশকৰ ঘৰত 8 আছে, এইটো কিমান হ'ব, 9 হ'ব। ঠিক তেনেকৈ আমি 11ৰ লগত 99 চাম, দুটা অংক বিশিষ্ট সংখ্যাৰ আটাইতকৈ শেষৰ অংকটো। দুটা অংক বিশিষ্ট সংখ্যাৰ আটাইতকৈ শেষৰ অংকটো হৈছে 99। গতিকে 99ৰ একৰ ঘৰত কি আছে, 9 9 9 কিমান হ'ব, 18 হ'ব, হাতৰ কিমান 1 আৰু 9 1 কিমান হ'ব, 10 হ'ব। দ্বিতীয়তে আমি এতিয়া 11ৰ সৈতে তিনিটা অংক বিশিষ্ট সংখ্যা কেনেদৰে পূৰণ কৰা অতি কম সময়ৰ ভিতৰত তাক শিকিম। যে প্ৰথমতে আমি কি লৈছোঁ, আমি কেইটামান উদাহৰণ লৈছোঁ যে 11 × 111, 11 × 112, 11 × 841 আৰু 11 × 999। গতিকে প্ৰথমতে আমি চাম যে 11 × 111 কেনেদৰে পূৰণ কৰিম। এয়া পূৰণ কৰাৰ আগতেও কৈছিলোঁ যে 11ত আমি গুৰুত্ব নিদিওঁ। আমি 11ৰ লগত যিটো সংখ্যা পূৰণ হৈ থাকে আমি সেইটো সংখ্যাতে বেছি গুৰুত্ব দিম। গতিকে 11ৰ লগত পূৰণ হৈছে কিমান, 111। আৰু ইয়াত একৰ অংকটো কি আছে, 1 আছে, আমি ইয়াতে 1 পাতি দিলোঁ। তাৰে পিছত আমি কি কৰিম, একক আৰু দশক অংক দুটা কি কি আছে, 1 1 আছে, এইটোত আমি যোগ কৰি দিম। যোগ কৰি দিলে কিমান হ'ব, 1 + 1 কিমান হ'ব, 2 হ'ব। ঠিক আছে। থাৰ্ড ষ্টেপত কি কৰিম, দশক আৰু শতকৰ অংক দুটা আমি যোগ কৰি দিম। 1 1 কিমান হ'ব, 2 হ'ব আৰু শতকৰ অংকটো কিমান আছে, 1 আছে, আমি দেখি আছোঁ ইয়াতে, গতিকে আমি ইয়াতে 1 বহাই দিম। দ্বিতীয়তে আমি চেম নিয়ম ফ'ল' কৰি আমি এইটো অংক কৰিম। এইটো পূৰণ কৰিবলৈ যাম যে একক অংকটো কি আছে, 2 আছে, আমি প্ৰথমতে 2 পাতি ল'ম। তাৰপিছত এই দুটা আমি যোগ কৰিম। এটা কি আছে, 1 আৰু 2, 1 2 কিমান 3। তাৰে পিছত আমি এই দুটা যোগ কৰিম। এই দুটা কি, 1 1 কিমান 2 আৰু শতকৰ ঘৰত কি আছে, 1।
ঠিক আছে। তাৰপিছত আমি 11 আৰু 841 কৰিম। যাকৰ ঘৰত 1 আছে আমি 1 দিলোঁ। তাৰপিছত আমি এই দুটা যোগ কৰিম, 4 1 কিমান 5। তাৰপিছত আমি এই দুটা যোগ কৰিম, 8 4 কিমান 12, 12 2 7, বাকী থাকিল কিমান 1, আৰু এইটো কিমান 8, 8 1 কিমান হ'ব 9। ঠিক তেনেকৈ আমি আজি শেষৰ উদাহৰণটো আমি কৰিম। যে শেষৰ উদাহৰণটো চাওক, যে 3টা অংক বিশিষ্ট লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999, আৰু এই সংখ্যাটোৰ লগত আমি কেনেদৰে 11 পূৰণ কৰিম চাব। আমি কোনো ধৰণৰ পূৰণ নকৰাকৈ কৰিম, যে আমি চেম নিয়মতে কৰিম, যে প্ৰত্যেকৰ ঘৰত 9 আছে, আমি প্ৰথমতে 9 পাতি দিলোঁ। তাৰপিছত 9 + 9 কিমান হ'ব 18, 18 কিমান হ'ব 8 হ'ব, আৰু বাকী থাকিব কিমান 1। তাৰপিছত এইটো চোৱা, এইটো ঘৰত কি হ'ব 9 + 9 কিমান হ'ব 18, 18 বাকী থকা 1 আছিল, 18 1 কিমান হ'ব 19, আৰু বাকী থাকিল কিমান 1, আৰু শতকৰ ঘৰত কি আছে 9, 9 1 কিমান হ'ব 10। এতিয়া বুজি পালেনে যে 11ৰ পৰা কেইটামান সমাধান কৰিবলৈ দিছোঁ। এই সমাধানকেইটা কৰি আপোনালোকে মোক কমেণ্ট বক্সত জনাব, উত্তৰটো কিমান পালে জনাব।